তেখেতক ভাল লাগিছিল যেন আমাৰ ট্ৰেক্টৰ পাৰ্টি ট্ৰেক্টৰ একদম তেওঁ এনেকুৱা কৰি যাই আছে, এনেকুৱা সন্তুষ্ট হৈ আমাক এনেকুৱাও দি যাই আছে, মানুহবিলাকক এনেকুৱা দি যাই আছে চবকে। হয়, বহুত ভাল লাগিছে। আজি নহয়, আজি 3 দিন ধৰি আমি 32 নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত বহুতখিনি আমাৰ অস্থায়ী ষ্টাৰিং কমিটি অফিচ আমি লৈ আছো। আজিও এই ভেৰগাঁও চাৰিআলি আজি আমাৰ ভেৰগাঁও সমষ্টিৰ এটা অস্থায়ী নিৰ্বাচনৰ কাৰণে কাৰ্যালয় উদ্বোধন কৰা হৈছে। ইয়াত উপস্থিত আছিলে আমাৰ সন্মানীয় 32 নং ভেৰগাঁও সমষ্টিৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী ডবছা বড়ো ডাঙৰীয়া আৰু বহুতখিনি আমাৰ UPPL দলৰ নেতাবিলাক উপস্থিত থাকিছে আৰু বহুত ৰাইজে আহিছে। তাতে গম পাই যে আমাৰ কিমান ফূৰ্তি, আমাৰ 32 নং ভেৰগাঁও সমষ্টিত খুব সহজভাৱে আমাৰ ডবছা বড়ো ডাঙৰীয়া জিকি যাব। আমি ইয়াৰ কাৰণে কাম কৰি আছো যাতে 40টা সমষ্টিৰ ভিতৰত আমি ইয়াত হাইষ্ট ভোট দি পেলাই আমি ডবছা বড়োক আমি কেনেকৈ জিকাব পাৰোঁ, এইটোৰ কাৰণে আমি কাম কৰি আছো। গতিকে আশা কৰিছো প্ৰমোদ বড়ো ডাঙৰীয়া পুনৰবাৰ আকৌ আমাৰ চিফ হ'ব, ডবছা বড়ো ডাঙৰীয়া আকৌ ভাল এজন আৰু আমি PM পাবলৈ সক্ষম হ'ম, এইটো আমাৰ সম্পূৰ্ণ বিশ্বাস। আপোনাৰ ফ্লাইং কিছ দিয়াবলৈ মোৰ ভিডিঅ'টো ভাইৰেল কৰি আছে। মই সন্মান যাওঁ আমাৰ প্ৰাক্তন BTCৰ চিফ মহোদয় তেখেত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতৰ সংগ্ৰামী নেতা, জংগলে মংগলে থাকি তেওঁ জাতিৰ কাৰণে লাগি আছিল এটা সময়ত, আৰু এটা সময়ত তাক আমি মান মৰ্যাদা দি পালে বহুত কষ্ট কৰি তেখেতক আমিও বিপদত থাকি পালে লাগি ভাগি তেওঁক শিৱ বনালো। 15 বছৰ তেখেতক শাসন কৰিলে, আজিও সন্মান জনাওঁ আমি তেখেতক। কিন্তু তেওঁৰ লগত থকা অংগী ভংগী যিবিলাক নেতা পালে নেতাৰ মাজত বহুতখিনি বহুত বেয়া কাম কৰাৰ কাৰণে মানুহবিলাক বেয়া পাইছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মোক ফ্লাইং কিছ দিয়া বুলি এটা ভাইৰেল হৈছে, বহুতে দেখা পাইছে। যোনদিনা আমাৰ ছেপ্টেম্বৰৰ 1 তাৰিখে আছিল ওদালগুৰিত, যেতিয়া আমাৰো 32 নং ভেৰগাঁও সমষ্টিৰ কেণ্ডিডেট ডবছা বড়ো ডাঙৰীয়া আৰু লগতে আমাৰ UPPL দলৰ বহুখিনি কেণ্ডিডেটে তাতে নমিনেশ্যন দিবলৈ গৈছিল। আমাৰ বহুত হাজাৰ মানুহ, আমাৰ ট্ৰেক্টৰত হাজাৰ মানুহ, ৰাস্তাত যিমান দীঘল আছে চব ট্ৰেক্টৰ পাৰ্টি। এইখিনি সময়তে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকেও ৰাস্তাই খোজকাঢ়ি আহি আছে। তেওঁলোকৰ কিন্তু বেছি মানুহ নাই, তেওঁলোকৰ হাইষ্ট যদি মানুহ আছে খুব সম্ভৱ 500-600 জন মান মানুহ এনেকুৱা হ'ব পাৰে। তাৰ পিছে তাৰ আগত এনেকুৱা গৈ আছিল। তেতিয়া তেওঁ নিজেহে ফূৰ্তি লাগিছে না কি লাগিছে মই নাজানো, লাগিবও পাৰে। যিমান কি হ'লেও ৰিজনেল ফিলিংছটো এটা তেওঁৰ তাতত আছে। গতিকে আমাৰো যিহেতু ৰিজনেল দল হিচাপে তেখেতক ভাল লাগিছিল যেন আমাৰ ট্ৰেক্টৰ পাৰ্টি ট্ৰেক্টৰ একদম তেওঁ এনেকুৱা কৰি যাই আছে, এনেকুৱা সন্তুষ্ট হৈ আমাক এনেকুৱাও দি যাই আছে, মানুহবিলাকক এনেকুৱা দি যাই আছে চবকে। আমিতো আচৰিত ভাবিছো আমাৰ ট্ৰেক্টৰ পাৰ্টি কিমান মৰম আছিলে তেওঁ, ময়ো হাঁহিছো আমিও হাঁহিছো। কিন্তু মই তেওঁক এনেকুৱা ফ্লাইং কিছটো মই দিয়া নাই। মোৰ ইমান যি গৰম, ইমান মানে ঘামি আছে, মোৰ এইফালে নাকিতে বৈ আহি আছে। মই এনেকুৱা কৰিছিলো, এনেকুৱা কৰাটোতে মানে মোক ফ্লাইং কিছ দিয়া বুলি ভাইৰেল কৰি দিছে। কিন্তু মই ফ্লাইং কিছ মই দিয়া নাই। মৰম আছে তেওঁলোকৰ প্ৰতি, আমাৰ মৰম আছে, কাৰণ তেওঁলোকে এটা সময়ত জাতীয় নায়ক হিচাপে তেওঁলোকেও কাম কৰিছিল। গতিকে তেওঁলোকক আমি পাৰ্চনেলি ভাৱে তেওঁলোকক আমি বেয়া নাপাওঁ, কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকেতো নিমিলে না আমাৰ ট্ৰেক্টৰ পাৰ্টিৰ লগত। আজি প্ৰমোদ বড়ো ডাঙৰীয়া কি সুন্দৰকৈ কাম কৰি আছে, ৰাইজৰ কাৰণে শান্তি আনিছে, উন্নয়নমূলক কাম কৰিছে। আমি ইয়াৰ কাৰণে তাৰ লগত আছো। আমি তেখেতক আগতে সহায় কৰিছিলো, এইটো বেলেগ কথা। কিন্তু এতিয়া সেইটো মোক ফ্লাইং কিছ দিছে, কিবা দিছে, মোৰ কাৰণেতো কপাল বুলি মই ভাবিছো যে আমাৰ নিচিনা এই দীপেন বড়ো সাধাৰণ ব্যক্তিক যে আজি ভাইৰেল কৰি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি চকুত লাগিছে, তেতিয়াহ'লে আমাৰতো ভাল হৈছে বুলি আমি ভাবিছো। আমিও কিবা এটা কাম কৰিছো নিশ্চয়। তাৰ কাৰণে নাঙলৰ মানুহখিনিও দেখা পাইছে। আমি নাঙলক গালি পাৰিব খোজা নাই, কাৰণ তেওঁলোকক আমি মৰমেৰ দি আমি আনিব খুজিছো। আমাৰ ট্ৰেক্টৰত আমি ট্ৰেক্টৰত তেওঁলোকক আনিব বিচাৰিছো। ট্ৰেক্টৰ তেওঁলোকৰ ফালৰ পৰা আহি আছে আমাৰ লগত যোগদান কৰি আছে, আৰু অনাগত দিনত আমাকে সহায় কৰি পালে ট্ৰেক্টৰ পাৰ্টিক চৰকাৰ কৰোৱাত তেওঁলোকে আমাক তেওঁলোকৰ কৰ্মীবিলাকে আমাৰ লগত সহায় কৰি আছে। এইটো আমি ক'বলৈ নাযাওঁ, আমি ভুলতে মই আজি কৈ পালো। যিয়ে নহওক এইটো কেনেকুৱা ওলাই যায় দিচোন বাৰু, তেওঁলোকৰ মানুহ কিন্তু আমাক সহায় কৰি আছে। গতিকে আমি তেওঁলোকক গালি নাপাৰো। একচুৱেলি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইহে আমাৰ ট্ৰেক্টৰ পাৰ্টিৰ মানুহখিনিক ফ্লাইং কিছ বুলি কৈছে। আজি এই শব্দটো শুনা পাইছো, কিন্তু ফ্লাইং কিছ বুলি এইটো মইতো নাজানো ফ্লাইং কিছ কি বুলি কয়। এনেকুৱা দি যাই আছে, এনেকুৱা দি আছে। আমি ভাবিছো আমাৰ ওপৰত ইমান মৰম আছে তেওঁ, গতিকে আমাৰ ট্ৰেক্টৰ পাৰ্টি 100% জিকিব। তেওঁৰো মৰম আছে। একচুৱেলি
তেওঁ কথা দি ক'ব পৰা নাই, ইটো দি কৈছে যে ট্ৰেক্টৰ পাৰ্টিয়ে চৰকাৰ গঠন কৰক, ময়ো আছোঁ দে, এইটোহে তেওঁ দেখুৱাইছে। তাৰমানে এইটো আমি ভাবিছোঁ। ধন্যবাদ।